নমস্কাৰ বন্ধুসকল, পুনৰ মই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখাম আমাৰ কেনেদৰে প্ৰস্তুতি কৰা হৈছে শালি ধান কৰিবৰ বাবে। আহকচোন চাওঁ আহক। তো প্ৰথমতে আপোনালোকক দেখাই লৈছোঁ আমাৰ পানী যোগানৰ সেই যন্ত্ৰটো। এইটো হ'ল ইলেক্ট্ৰিকৰ দ্বাৰা চলোৱা এটা যন্ত্ৰ, যিটো মই ছুইচ লগোৱা নাই, ছুইচ নলগাই এইটো লোকেল ষ্টাইলত লগাইছোঁ। কিন্তু ভয়ানক বিপদজনক হ'ব পাৰে যদি আপোনালোকে সেই তাঁৰকেইডালত স্পৰ্শ কৰে, গতিকে সাৱধান হ'ব। গতিকে আপোনালোকে এনেকুৱা নকৰিব যদি আপোনালোকে ভালদৰে কাৰেণ্টৰ বস্তুবিলাক নাজানে, কাৰণ এইটো বহুত বিপদজনক হয়। এইটো 2 HP মটৰ হয়, দেখাইছোঁ মই ভালদৰে দেখাই দিছোঁ। আকৌ এবাৰ ইউজ কৰি দেখিছে কেনেকৈ ফিৰিঙতি উফৰি আহিছে, দেখিছে সুন্দৰভাৱে আপোনালোকক দেখাই দিছোঁ। দেখাম এতিয়া আপোনালোকক। এই মটৰটো হৈছে 2 HP মটৰ। বিশেষকৈ আমাৰ অঞ্চলবিলাকত যিবিলাক মটৰ ইউজ কৰি আছে এইবিলাক 2 HP হয় মটৰ, কিয়নো ইমান জোৰ নালাগে পানী টানিবলৈ। যিবিলাক মেচিন ইউজ কৰোঁ সেইবিলাক হয় 7 HP, 4 HP বা 8 HP লৈকে থকা দেখা যায়, কিন্তু মটৰবিলাক 2 HP হ'লে চলি যায় আমাৰ এই অঞ্চলবিলাকত। তো এইবাৰ দেখাম আপোনালোকক আমাৰ খেতি কৰিবলৈ যোজা কৰি থকা এডাল 22 কাটিশালি দেখিছে। আপোনালোকৰ ফালে কি কি নামে নামাকৰণ কৰে নাজানো, কিন্তু আমাৰ ফালে 22 ধান বুলিয়ে কয় চাপৰ জাতিটো, আৰু কাটিশালি। আৰু এইবাৰ দেখাম আপোনালোকক গমাৰি ধান। এইটো ৰংটো চাই লওক আপোনালোকৰ ফালে কেনেকুৱা ধৰণৰ হয় নাজানো, আমাৰ ফালে গমাৰি ধান বুলিয়ে কয় ইয়াক। দেখিছে গমাৰি ধান কেনেকুৱা নিচিনা ৰং, একেই কাটিশালিৰ নিচিনাই হয় ৰংবিলাক। এইটো দেখিছে বৰা ধান, এইটো আমাৰ দেউতাই কৰি আছে, ছিটিয়াই আছে। এইটো জহা ধান, আৰু মামাই ছিটিয়াই আছোঁ জহা ধানে একেই। আৰু এইটো দেখিছে 10 দিনীয়া হ'ল, 10 দিন হ'ল কাটিশালি ধান কঠীয়াৰ পৰা 10 দিন হ'ল। কিমান ওখ হৈছে দেখিছে আপোনালোকে। এয়া মই আকৌ দেখাইছোঁ আপোনালোকক বৰা ধান। বৰা ধানটো চাওক, বহুত ডাঙৰ হয় ধানটো, আৰু যিটো কঠীয়া গজিব সেইটো বহুত ডাঙৰ ডাঙৰ হয়। এটা এটা দিলেই হ'ল, এজোপা এজোপা হৈ যাব এটা এটা ধানৰ পৰাই। কিন্তু জহা ধানটো বহুত দেখিছে সৰু সৰু হয় আৰু ক'লা ক'লা টাইপৰ, ৰংটো ক'লা হয়। তো এইবাৰ দেখাম আপোনালোকক আগতেই পাৰি থোৱা আমাৰ কঠীয়াৰ কিছু দৃশ্যাংশ। তো বলক আমাৰ চাওঁ আগৰ কঠীয়াবিলাক কিমান ডাঙৰ হ'ল। তো তো এয়া দেখিছে কঠীয়া পাৰি হৈ গ'ল। এতিয়া খাবৰ বাবে ৰান্ধি আছোঁ। এইটো হ'ল বেতৰ গাজ আৰু ফুলা আলু। ফুলা আলু মানে কণ আলু হয়, আমাৰ সমাজত কণ আলু বুলি নকয়, ফুলা আলু কয়। তেতিয়াহ'লে বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে থকা এই বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া ন'টিফিকেশ্যনসমূহ আপোনালোকৰ মোবাইলে সোনকালে যাতে পায়। তো আজিলৈ আহোঁ, ধন্যবাদ।